ঢকুৱাখানা সমজিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন ঢকুৱাখানাত কবিতা আবৃত্তিৰ এটি বিশেষ কৰ্মশালা আৰু যোগ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। শব্দৰ সুবাস আৰু যাদুকৰী স্পৰ্শত মনৰ ভাৱ প্ৰকাশৰ উত্তম মাধ্যম কবিতা আবৃত্তিৰ প্ৰতি হাবিয়াস থকা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় উক্ত বিশেষ কৰ্মশালাটি। লগতে সুস্থ স্বাস্থ্য আৰু নিৰোগী প্ৰতি গুৰুত্ব আৰোপ কৰি যোগ চৰ্চা কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। আজি আমাৰ শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত আছে বন্তি প্ৰজ্বলক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ পৰিচালনা সমিতিৰ সম্পাদক হেমন্ত গগৈ আৰু উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ ঢকুৱাখানা মহাবিদ্যালয় অৱসৰী অধ্যক্ষ তথা আমাৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ গিৰীন গগৈ মহাশয়। লগতে প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ সুদূৰ গুৱাহাটীৰ পৰা আমাৰ মাজত আহি উপস্থিত হৈছেহি আবৃত্তিকাৰ তথা কবিতাৰ গৱেষক উপম শইকীয়া। সহকাৰী প্ৰশিক্ষক হিচাপে উপস্থিত আছে অমিয় কুমাৰ গগৈ। লগতে আমাৰ ওচৰৰ পাজৰ আটাইখন বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কবিতাক ভাল পোৱা বিভিন্নজন ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আজি অনুষ্ঠানত এতিয়ালৈকে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি দেখা পাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো সামৰণি পৰিব 14 তাৰিখে আমি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম। আচলতে উদ্দেশ্যটো এনেকুৱা, ভাবিছিলোঁ কবিতাৰ কৰ্মশালা হোৱা মই পৰিলক্ষিত মোৰ হোৱা নাই আৰু মই নিজেও অলপ কবিতাৰ লগত আগৰ পৰাই জড়িত। গতিকে কবিতা আবৃত্তিৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলৰ যি ভাষাৰ বিকাশ হয়, শুদ্ধ উচ্চাৰণ, শব্দ ভাণ্ডাৰ বৃদ্ধি হয় আৰু কবিতা হৈছে অতি সূক্ষ্ম এক অনুভূতি আৰু যাৰ লগত চৰ্চাত থাকিলে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ স্থিৰতা হয় আৰু তেওঁলোকৰ সৃষ্টিশীলতা অধিকভাৱে জাগ্ৰত হয় বুলি ভাবোঁ। সেইবাবে কবিতাৰ আবৃত্তিৰ এই কৰ্মশালাটো আৰু আচলতে মই জনাত এইবাৰেই প্ৰথম হৈছে ঢকুৱাখানাতে। গতিকে এই কৰ্মশালাটি আয়োজন কৰিছোঁ আৰু আজি আপুনি ইয়াত আমাৰ মাজলৈ উপস্থিত হোৱাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ জৰিয়তে মই সমগ্ৰ ঢকুৱাখানাবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কোনোবা যদি আগ্ৰহী কবিতা বা যোগৰ শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কোনো ছাত্ৰ ছাত্ৰী বা যিকোনো বয়সৰ ব্যক্তি যদি ভাবে আহোঁ বুলি তেখেতসকলক আমি আদৰণি জনাইছোঁ। পৰিচালনা সমিতিৰ সম্পাদক হেমন্ত গগৈয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটি ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা পৰিচালনা সমিতিৰ সভাপতি গিৰীন গগৈয়ে উক্ত কৰ্মশালাটি উদ্বোধন কৰে। মুখ্য প্ৰশিক্ষক হিচাপে বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াই কবিতা আবৃত্তিৰ দিশসমূহৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। জিতু কোচৰ ৰিপৰ্ট, নিউজ নাও।